হাই বন্ধুসকল, মই জিতু আৰু আপোনালোকে চাই আছে জিতু অফিচিয়েল। আজি আমি শিকিম গোলাপ ফুল কাপোৰেদি কেনেকৈ বনাব লাগে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, মই কাপোৰটো 20 ইঞ্চি লম্বা লৈছোঁ আৰু বহল লৈছোঁ 3.5 ইঞ্চি। আৰু আপোনালোকে এনেকৈ এইখিনি ল'ব, লৈ এনেকৈ ভাঁজ কৰি চিলাইটো মাৰি ল'ব। চাওক, মই যেনেকৈ লৈছোঁ সেনেকৈ ল'ব আপোনালোকেও। আৰু এটা ভাঁজ কৰি দিব এটা সাইডে ভাঁজ কৰি দিলে হ'ব। তো চাওক, মই যেনেকৈ ভাঁজ কৰি লৈছোঁ এনেকৈ ল'ব পাৰে, আৰু আপুনি যেনেকৈ পাৰে সেনেকৈ ল'লেই হ'ল। তো ভাঁজ কৰি লৈ এতিয়া ইয়াতে কুচ দিব লাগিব। তো আপুনি হাতেদি দিব পাৰে, আৰু যদি কিবা বস্তু থাকে আপোনাৰ ওচৰত মেচিনৰ লগত সেইটো দি দিব পাৰে। আপোনাৰ মনে যেনেকৈ বিচাৰে, যেনেকৈ ভাল লাগে সেনেকৈ দিলে হ'ল। তো চাওক, মই চোন আছিল মোৰ ইয়াতে, এইটো দিছিলে কুচ কেইটা বনাই লৈছোঁ। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু সম্পূৰ্ণ চালেহে আপুনি নিজে বনাব পাৰিব। তো চাওক, হৈ গ'ল মোৰ। এতিয়া লাগিব মোক জৰি। তো জৰি আছে মোৰ ৰেডি চব। চাওক, জৰি এনেকৈ ইয়াতে আপুনি হাত বেজি দি চিলাই মাৰিব পাৰে, মেচিনেদিও মাৰিব পাৰে, আপোনাৰ যেনেকৈ ভাল লাগে মাৰি ল'ব। তো মই মেচিনেদি মাৰি লৈছোঁ। চাওক, মেচিনেদি চিলাই মাৰি লৈ তাৰপিছত এনেকৈ ঘূৰাই থাকিব। এনেকৈ কুচটো এটাৰ ওপৰতে আৰু এটা মানে অলপ টাইটকৈ মানে মেৰিয়াই ল'ব। চাওক, মই যেনেকৈ লৈছোঁ আপুনি সেনেকৈ ল'ব। বন্ধুসকল, সহজ, একেবাৰে সহজ। যদি ভালকৈ ভিডিঅ'টো চাই আপুনি পাৰিব, নোৱাৰা কাম একো নাই। এনেকৈ দিয়াৰ পিছত হাত বেজি দি ভালকৈ ইয়াতে গাঁঠি মাৰি দিব এটা। আপুনি কেইবাৰমান বেছিকৈ অলপ ঘূৰাই যাতে গাঁঠিটো ভাল হয় এনেকৈ মাৰি ল'ব। এইটো কিন্তু ইয়াতে কিন্তু মেচিন চিলাই নকৰে আৰু একো, এই গাঁঠিতে থাকিব। তো আপোনাৰ লাষ্টিং কিমান দিনৰ লাগে সেই হিচাপে মানে চিলাইটো মাৰি ল'ব। মই অলপ ভালকৈ মাৰি লৈছোঁ, মানে ইয়াৰ পিছত যাতে আৰু এতিয়া ৰিপেয়াৰিং কৰিব নালাগে। তো চাওক, মোৰ হৈ গ'ল। এতিয়া চাওক, মই গ্ৰীণ কালাৰ লৈছোঁ, গুলপীয়াৰ লগত গ্ৰীণ ভাল মিলিব। এনেকৈ ভাঁজ কৰি ফল্ড কৰি কাটি ল'ব ৰাউণ্ডকৈ। তো মই কাটি লৈছোঁ, আপুনিও এনেকৈ কাটি ল'ব। এতিয়া ইয়াতে চিলাই মাৰিব লাগিব ছাইডেদি। চাওক, মই চিলাইটো মাৰি লৈছোঁ। এনেকৈ চিলাই মাৰিলে এনেকৈ উল্টাই দিব। দিয়াৰ পিছত ইয়াতে এনেকৈ ধৰি ধুনীয়াকৈ চিলাইটো মাৰি দিব, অলপ তেৰাকৈ চিলাইটো মাৰিব। চাওক, মই যেনেকৈ মাৰিছোঁ হৈ গ'ল মোৰ ফুল। চাওক, এতিয়া এইটো উল্টাই দিম। চাওক, হৈ গ'ল। অলপ গোলাপৰ নিচিনা লাগিছেনে বন্ধুসকল? চাওক, এতিয়া এই পাকগিলা এটা এটাকৈ এৰিয়াই দিম। চাওক, মই যেনেকৈ দিছোঁ আপুনি সেনেকৈ দিব। চাব কিমান ভাল লগা হয়। বন্ধুসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়ক। চাওক, কিমান ধুনীয়া হৈছে বন্ধুসকল। আপুনি ব্লাউজত লগাব পাৰে, এনেও বনাই ঘৰত সজাই থ'ব পাৰে। আপুনি যি ইচ্ছা তাকে শিকি থওক না, কামত আহিব।